ৰঙা ঐচ কলা ঐচ আহ আহ ৰঙা ঐচ কলা ঐচ আহ আহ কি বস্তু এইটো সকলোখিনি জানিবলৈ ভিডিঅ'টি শেষলৈকে চাব লাগিব। নমস্কাৰ, এটি সুন্দৰ সাধুলৈ পুনৰ আপোনালোকৰ মাজত উপস্থিত হৈছোহি। আজিৰ সাধুটিৰ নাম হৈছে বুঢ়া বুঢ়ী আৰু শিয়াল। বৰষুণৰ বতৰ, গতিকে সাধুটো ভালদৰে শুনিব আৰু কেনেকুৱা পায় কমেণ্ট এটা কৰি জনাব। আৰু সাধুটি আপোনালোকৰ যি কণ বাবা মানে আছে আপোনালোকৰ চিনাকি, তেওঁলোকলৈ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। তেওঁলোকক দেখাব, যদি তেওঁলোকৰ মোবাইল নাই তেওঁলোকক আপোনালোকে দেখাব, যাতে এনেকুৱা এটা সময়ত সকলোৱে সাধুৰ আমেজ ল'ব পাৰে। এহাল বুঢ়া বুঢ়ী আছিল, আৰু এদিন বুঢ়াই কিছু কচু আনি মাটিত ৰুবলৈ ধৰিছে। আৰু এনেতে কিছুমান শিয়াল আহি বুঢ়াক মাত লগালে, ককা আপুনি কচু কেঁচা ৰুইছে নে সিজাই ৰুইছে? বুঢ়াই উত্তৰ দিলে, বপাহঁত মই কচু কেঁচাই ৰুইছোঁ। শিয়ালবোৰে বুঢ়াৰ কথা শুনি বুঢ়াক ক'লে, ককা আপুনি কচু ৰুব জনা নাই, কচুবোৰ আগেয়ে সিজাই লওক আৰু য'ত ৰুব গাঁত একোটা দি ঢাকি থৈ যাওক। দেখিব যে ৰাতিৰ ভিতৰতে একোজোপা ডাঙৰ ডাঙৰ কচু গছ হৈ আছে। আৰু সিহঁতৰ কথা শুনি বুঢ়াই ক'লে, আৰু মোৰ বপাইহঁত তহঁতৰ কথা মতেই মই কচু ৰুম। আৰু গধূলি বুঢ়াই আটাইবোৰ কচু সিজাই ল'লে, আৰু সিজাই লৈ শিয়ালৰ বুদ্ধিমতে ধুনীয়াকৈ ৰুই থ'লে। তেতিয়া ৰাতি শিয়ালবোৰে আহি সিজোৱা কচুবোৰ আনন্দ কৰি খাই গুচি গ'ল। পিছদিনা বুঢ়াই ৰাতিপুৱাই কচু বাৰীত কচু চাবলৈ গ'লে। কচুবোৰ ডাঙৰ হৈছেনে নাই, গৈ যে দেখে কচু এটাও নাই। তেতিয়া বুঢ়াই শিয়ালৰ ফাঁকিটো বুজিব পাৰি লাজতে তলমূৰ হৈ বহি থাকিল। বুঢ়াই ভাবিলে, মই গোটেইখিনি কচু খালে, এই শিয়ালকেইটাক কিয় বুদ্ধিয়ে মাৰিব পাৰে নেকি? বুঢ়াই ভাবি ভাবি এদিন বুঢ়ীক ক'লে, বুঢ়ী আজি তই মোৰ গাত কিছুমান লালি গুড় ঢালি থ। গুড়ৰ গোন্ধ পাই যেতিয়া জাকে জাকে মাখি আহি মোৰ গাত পৰিব, তেতিয়াই তই ইনাই বিনাই বুঢ়া মৰিল বুলি কান্দিবি। তোৰ কান্দোন শুনি শিয়ালবোৰে ওচৰ চাপি আহি কি হৈছে বুলি তই সুধিলেই তই সিহঁতক বুঢ়া মৰিল বুলি কৈ মোৰ শটো বাহিৰলৈ উলিয়াই নিব কবি আৰু খাব কবি। মোৰ ওচৰতে টাঙোন এডাল লুকাই থবি কৈছে। সিহঁতে মোক উলিয়াই নিবলৈ ঘৰৰ ভিতৰত সোমালেই তই লাহেকৈ দুৱাৰখন জপাই দিবি। দিলেই মই গিৰিহ কৰি উঠি টাঙোনডাল লৈ সিহঁতক কোবাই মাৰিম। বুঢ়াৰ কথা মতে বুঢ়ীয়ে সেই কামটো কৰিলে। তেতিয়া শিয়ালবোৰ আহি বুঢ়ীক সুধিলে, আই কি হৈছে আপোনাৰ, কান্দিছে কিয় আপুনি? বপাহঁত আজি আমাৰ বুঢ়া ঢুকাল, সেইবাবেহে কান্দিছোঁ। তহঁতে যদি পাৰ বুঢ়াক উলিয়াই লৈ যা, আৰু উলিয়াই লৈ গৈ খা গৈ যা। বুঢ়ীৰ কথা শুনি শিয়ালবোৰে ৰং মনেৰে বুঢ়াক নিবলৈ বুলি ঘৰৰ ভিতৰত সোমালেহি, আৰু সোমালত বুঢ়ীয়ে লাহেকৈ দৰ্জাখন জপাই দিলে। আৰু বুঢ়াই একেচাপে উঠি টাঙোনডাল লৈ শিয়ালবোৰক মৰিয়াই মাৰিলে। সিহঁতৰ ভিতৰত মাত্ৰ 4টা শিয়াল ৰক্ষা পৰিল, আৰু সেই শিয়ালকেইটাই পলালে। কিছুদিনৰ মূৰত এদিন বুঢ়ীয়ে বুঢ়াক ক'লে, বুঢ়া এই শিয়ালকেইটাৰ ভয়ত মই বাহিৰলৈ ওলাব পৰা নাই। যিজনীৰ ঘৰলৈ বহুদিন যোৱা নাই, মানে জীয়েকৰ ঘৰলৈ বহুদিন যোৱা নাই, যাব বৰ মন গৈছে, কি কৰোঁ? তেতিয়া বুঢ়াই বুঢ়ীক ক'লে, তই যদি যাৱ তেনেহ'লে শিয়ালকেইটাই তোক খাই পেলাব, তই যাব নোৱাৰ। বুঢ়ীয়ে ক'লে, নোৱাৰে খাব, যাম কোনোমতে। এই বুলি জীয়েকৰ ঘৰলৈ গ'ল। আৰু বাটত শিয়ালবোৰে বুঢ়ীক অকলে পাই বেৰি ধৰিলে। বেৰি ধৰি শিয়ালকেইটাই বুঢ়ীক ক'লে, বুঢ়ী তোক আজি নেৰোঁ, তোক খাম। বুঢ়ীয়ে উত্তৰ দিলে, খাব খুজিছ খাবি, কিন্তু আজি মই ভালেমান দিন ধৰি ছোৱালীজনীক দেখিবলৈ পোৱা নাই। মনটো কেনেবা লাগি আছে, সেই দেখি মৰিবৰ আগেয়ে তাইক এবাৰ চাই ল'ম বুলি আহিছোঁ। মই উভতি আহোঁতে তহঁতে মোক ধৰি খাবি। শিয়ালে ক'লে, যদি উভতি নাহ তেন্তে? বুঢ়ীয়ে উত্তৰ দিলে, বুঢ়াক এৰিনো মই নহাকৈ থাকিব পাৰিমনে?
সেই মোৰ বোপাহঁত, মই আহিমেই, বুঢ়া গাড়ী থাকিব নোৱাৰোঁ নহয়। মই সৈত খাই কৈছোঁ, এই বাটে দিয়ে মই সোনকালে উভতি আহিম আৰু তহঁতে মোক যি কৰ কৰিবি। বুঢ়ীৰ কথাত পতিয়াই সিহঁতে বুঢ়ীক এৰি দিলত বুঢ়ী গৈ জীয়েকৰ ঘৰ পালেগৈ। বুঢ়ী গৈ জীয়েকৰ ঘৰ পালে আৰু জীয়েকৰ ঘৰত কেইদিনমান ধুনীয়াকৈ খাই বৈ থাকিল। বুঢ়ীৰ বুঢ়ালৈ মনত পৰিছে ঘৰলৈ আহিব লাগে। এতিয়া মানে কি কৰিছে, জীয়েকক ক'লে, আই মোক ঘৰলৈ যাব লাগিছিল, কিন্তু শিয়ালৰ লগততো ৰাস্তাত এনেকুৱা ঘটনা হ'ল, কি কৰা যায়? তেতিয়া জীয়েকে বুঢ়ীক ক'লে, আই মোৰ ঘৰত এটা ডাঙৰ লাওৰ খোলা আছে, তুমি তাৰ ভিতৰত সোমাই বাগৰি বাগৰি ঘৰ পাবাগৈ, শিয়ালে তোমাক নেদেখে। বুঢ়ীয়ে জীয়েকৰ কথামতে বা বুদ্ধিমতে লাওটোৰ ভিতৰত সোমাই বাটে বাটে বাগৰি গৈ আছে। এনেতে শিয়ালবোৰে দেখি কোৱাকো কৰিবলৈ ধৰিলে, এইটো বৰ আচৰিত কথা, লাওটো কেনেকৈ বাগৰি যাব পাৰে? নিশ্চয় এয়া লাও নহয়, ইয়াৰ ভিতৰত কিবা আছে। এই বুলি সিহঁতে লঠিয়াই ভাঙি লাওটো ভাঙি পেলালে। ভাঙিলত তাৰ ভিতৰৰ পৰা বুঢ়ী ওলাই পৰিল। সিহঁতে বুঢ়ীক দেখি আনন্দত খেক খেক হোৱা হোৱা, এই কেকে হোৱা বুলি যে কয়, খেক খেক হোৱা হোৱা কৰিবলৈ ধৰি ক'লে, বুঢ়ী তই আমাক ফাঁকি দি পলাই যাবলৈ ধৰিছিলি, এতিয়া কি হ'ব? আমি তোক এতিয়া খাম হওক। বুঢ়ীয়েও তেতিয়া উত্তৰ দিলে, খাব খুজিছ খাবি, কিন্তু এটা কথা, মই মোৰ ছোৱালীজনীৰ ঘৰৰ পৰা এটা ধুনীয়া নাচ শিকি আহিছোঁ, যদিহে মৰাৰ আগত নাচটো আকৌ দেখুৱাই নাযাওঁ, তেনেহ'লে মোৰ নাচটো লগতে গুচি যাব। বুঢ়ীয়ে ক'লে, ঠিক আছে, মই এটা কাম কৰোঁ, নাচটো তহঁতকে দেখুৱাওঁ, তহঁতে মোৰ নাচটো চাবি, তাৰপিছত তহঁতে মোক খাবি। কিন্তু নাচটো যেতিয়া মই নাচিম ন, তেতিয়া মই এটা গান লগাম, গানটো গালেহে মোৰ মানে নাচটো উঠিব, মানে নাচিব ইচ্ছা যাব। তহঁতে হয় হয় বা আহ আহ বুলি কৈ যাবি। এইখিনিতে কওঁ যে মানে বুঢ়ী মানে এই লাওটোৰ ভিতৰত আহি ঘৰৰ ওচৰত পাইছিলেহি, তেতিয়াহে ধৰা পৰিছিল। গতিকে বুঢ়ীৰ ইমান ভয় লগা নাছিলে, সেইকাৰণে বুঢ়ীয়ে এই বুদ্ধিটো পাঙিছে। এতিয়াহে আচল মজাটো আহিব। মানে বুঢ়ীৰ দুটা কুকুৰ আছিল, এটাৰ নাম ৰঙা আৰু আনটোৰ নাম কলা। তো বুঢ়ীয়ে পাক দি নাচি নাচি গাবলৈ ধৰিলে, ৰঙা ঐচ কলা ঐচ। শিয়ালবোৰক কৈছে নহয়, তহঁতে আহ আহ বুলি কবি। বুঢ়ীয়ে কৈছে ৰঙা ঐচ কলা ঐচ, শিয়ালবোৰে কৈছে আহ আহ। বুঢ়ীয়ে আকৌ কৈছে ৰঙা ঐচ কলা ঐচ, শিয়ালবোৰে আকৌ কৈছে আহ আহ। এনেকৈ 12 বাৰ বুঢ়ীয়ে যেতিয়া গালে, ৰঙা আৰু কলা দুয়োটা কুকুৰ আহি সেই জেগা পাই গ'লহি। কুকুৰ দুটা দেখি শিয়ালবোৰ পিয়াপি দি পলাল। বুঢ়ী ৰক্ষা পৰিল, বুঢ়ী ঘৰলৈ আহি গ'ল, আৰু আমাৰো কাপোৰ কানি কোলাহলত আমিও গুচি আহিলোঁ। সকলোৱে নিশ্চয় ভাল পালে সাধুটি। সেই পুৰণা দিনলৈ চাগে আপোনালোকো উভতি গৈছে, আৰু আমাৰ নতুন ল'ৰা ছোৱালীখিনিক এই সাধু শুনিবলৈ সুবিধা কৰি দিয়ক। এইটোৱে মোৰ আপোনালোকলৈ এটা অনুৰোধ। ভিডিঅ'টি শ্বেয়াৰ কৰি দিব। এনেকুৱা ধৰণৰ সাধু পুনৰ লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। নমস্কাৰ।